মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম কেইটামান সাপৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। অজগৰ সাপ, ইংলিছত ৰেটিকুলেটেড পাইথন। কাৰশলা সাপ, ইংলিছত ব্ৰঞ্জ বেক ট্ৰী স্নেক। ধৰা সাপ, ইংলিছত চেকাৰ্ড কিলবেক। বামনী সাপ, ইংলিছত ষ্ট্ৰিপ কিলবেক। মচুৱা গম সাপ, ইংলিছত ইণ্ডিয়ান ৰেড স্নেক। তাৰপিছত শংকা সাপ, ইংলিছত বেণ্ডেড ক্ৰেট। সুন্দৰী সাপ, ইংলিছত অৰ্নেট ফ্লাইং স্নেক। ৰাজফেটী সাপ, ইংলিছত কিং কোব্ৰা। ভাইপাৰ, ইংলিছত ভাইপাৰ বুলিয়ে কওঁ। আৰু এনাকোণ্ডা, ইংলিছত এনাকোণ্ডা বুলিয়ে কোৱা হয়। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।